শুনি বৰ বেয়া লাগিল। হয় মোৰো বেয়া লাগিল। এনেকুৱা ঘৰত কাম কৰি খোৱাতকে নোখোৱাই ভাল। ঠিকেই কৈছা, তেনেকুৱা ঘৰত কাম কৰি খোৱাতকে নোখোৱাই ভাল। সিদিনাখনে আমাৰ ঘৰত আহিছিল নহয় কথা লগাবলৈ, বাপেকে জাৰি কেনে ওলাই দিছে ঘৰৰ পৰা। কি কৰিছে? এনেকুৱা মানুহক খুৱাব দিবই নালাগে। এইবোৰ মানুহৰ মনত অলপো মৰম দিয়া নাই নেকি? এইবোৰ মানুহ নহয়, মানুহৰ নামত এটা কলংক। কি কৈছে আপুনি? এইবোৰ এটা এটা জানক। তোৰ কি হলো আজিকালি খেলিব নাহ যে? নাইও অলপমান ঘৰৰ প্ৰব্লেম হৈ আছে সেইকাৰণে যাব পৰা নাই। কি হৈছে নো তোৰ কচোন মোক? এইবোৰ বহুত কথা দে, তোক পিছত কম দে। বাবা আজি স্কুলত এডমিশন আছে, অলপমান পইচা দে। কি হল, দিবি নে নাই? আবেলি মানে চাও দেচোন, যদি দিব পাৰি দিম। আবেলি নহয়, এতিয়াই লাগে মোক। মই ঘৰৰ পৰা আনি এতিয়া দিব নোৱাৰো যদি মই এডমিশন কেনেকৈ ল'ম? যদি পইচাই দিব নোৱাৰা মোক স্কুলত কিয় পঠাইছিলি? ঘৰখন চাবি তই কেইদিন কামত যোৱা নাই যে? বেমাৰ হৈ আছে, মই কেনেকৈ যাম? নাইবা কিমান কণী হাতৰ লগ নহবি নহবি বুলি কিনে আজি পৰা চাবিচোন তই যদি সিহঁতক মাতা ঘৰত গ'ল আজি পৰা আহিব সুন্দৰ আৰু তহঁতে মাতা নাগবি বুলি কৈছো। বাইদেউ 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 আহিছে, আৰু বেমাৰ হৈছে। কি বেমাৰ হৈছে চাও? কি হৈছে তোমাৰ? নাই এনে অলপ বেমাৰ হৈছে। এটা কথা গম পাইছা নে নাই? কি কথা? তোমাৰ ছোৱালীয়ে নহয় কিবা চুৰ কৰি আনিছে কাম কৰা জেগাৰ পৰা। কি মোৰ ছোৱালীয়ে কি চুৰ কৰি আনিছে? কোৱা নাই নেকি? কোন চুৰ কৰি আনিছে? কি কোন চুৰ কৰি আনিছে? মই এতিয়া যাওঁ, কাম আছে। চুৰ কৰি আনিছ নেকি? কি তই ইমান দিন মই মানুহৰ ঘৰত কাম কৰি এটা বদনাম নাপালো, তই আজি মোক মৰা সময়ত ইমান ডাঙৰ এটা বদনাম দিলি। নাটক তোকে মোক মতকৈ পইচা তুলি না কাণগুদাই কিয় কৰি আছ? দেচোন পইচা দে না।
ল'ৰা ছোৱালীকেইটা সৰু সৰু হৈ থাকিলে সৰু সৰু হৈ থকাৰ কাৰণে এতিয়াতো আমাৰো বহুত দুখ লাগিছে ধৰাচোন হয়নে নহয় অলপ চলপ ৰাইজে অলপ সহায় সাহায্য কৰিব লাগিব উদ্ধাৰটো কৰিব লাগিল হয়নে নহয় এতিয়া অকণ হৈ আছে ল'ৰা ছোৱালীকেইটা হেল্ল' বাপেকডাল দেখোন আছেই থাকিলে কি হ'ব মদাহী মদাহী হ'ল কি হ'ল মদাহী হ'লে এতিয়া মদ খাই আহিব দেই এতিয়া ভাল হ'ব কাৰণ হেৰি নহয় তাই আনি খুৱাই আছিল নহয় এতিয়া তাইতো মৰিলেই এতিয়া পোৱালীকেইটা ডাঙৰ কৰিব নালাগে পোৱালীকেইটা ডাঙৰ কৰিব বোলে বাপ বোলে ধোৱা সাপ ক'ত ডাঙৰ কৰিব নকয় কৰিব তেতিয়ালৈ কৰিব এতিয়া মানে মাকজনী থকাৰ কাৰণে সুবিধা পাইছিলে এতিয়া তথাপিতো যিয়ে নহওক আমি আকৌ কাজকৰ্মখিনি ভালে ৰাইজে অলপমান সহায় সাহায্য কৰিব লাগিব দেচোন লাগিব কৰিলে তেতিয়াহে হেৰি হ'ব মই অকণমান চাদা খাই লওঁ ময়ো অকণমান খাওঁ দিয়াচোন তুমি মোকো অলপ হেৰি নহয় কাজটো দেখোন পালেহি পালেহি আকৌ এতিয়া কি দিবি তই এতিয়া কিবা এটা দিব লাগিব আৰু নহয় সেনেকৈ ক'লে নহ'ব বোলে নহয় মই চাউল 10 কেজি দিম বা আলুকে 1 বেগ দিম সেনেকুৱা এটা কৰিব লাগিব। আলুকে 1 বেগ দিম তুমি চাউলকে দিবা মই বাৰু চাউলকে দিম তই বাৰু আলুখিনিকে দিবি আৰু মানুহৰ ঘৰে ঘৰে উঠাম অলপমান ন আমিতো খুজি মাগি উঠাব লাগিব আৰু সেইডাল বা ক'ত পৰি থাকে ন ঠিকনা নাই এডাল ক'ৰবাত পৰিয়ে থাকিব কিন্তু এইবাৰ ময়ে মাৰিম তাক বুজি পাইছনে এইবাৰ যদি মদ খাই পৰি থাকে এই চলিকেইটা বিলাই নাইকিয়া হ'ব নহয় সেইকাৰণে ময়ে মাৰিম মোকতো একো কৰিব নোৱাৰে মাৰিব পাৰিব মোক ক'ত পাৰিব নোৱাৰে গতিকে আৰু সেইখিনি কৰিব লাগিব আমি ন ৰাইজে মিলি তাই ল'ৰা ছোৱালীকেইটা দেখোন বহুত সৰু হৈ থাকিব সৰু হৈ থাকিলে এতিয়া ডাঙৰ দীঘল কৰিব লাগিব ডাঙৰ দীঘলটো এনেও হ'ব দুলীয়া বাকতিয়ে পৰিয়ে ডাঙৰ হ'ব কিন্তু সিহঁতকতো পঢ়া শুনা অকণমান শিকাব লাগিব আজিৰ যুগত পঢ়া শুনা নহ'লে নহয় গতিকে মানে আমি সেই পইচা পাতি উঠাই সেনেকৈয়ে পঢ়াব লাগিব নহ'লে নপঢ়ালে তাইও কম বয়সতে মৰি গৈছে বেছিজনী এতিয়া পঢ়াবতো লাগিল পঢ়াবই লাগিব আৰু তাই বিচাৰিজনী কিন্তু বহুত ভাল আছিল ভাল এনেই মাতে তাৰ ঘৰতে যায় ভালে পেলাই মানে যি কৰিব দিয়ে তাকে কৰে কিন্তু মোৰ কথা হ'লে নুশুনে দেই মই যে গালি পাৰোঁ সেইকাৰণে মোৰ কথা হ'লে নুশুনে বেলেগৰ কথা শুনে তোমাৰ কথাটো নুশুনে তুমি যে গালি কোৱা সেইটো কাৰণে নুশুনে তাতে মোৰ ঘৰতে থাকি থাকি গ'ল নে বহুত দিন সেইকাৰণে বহুত দেৰি হ'ল নহয় মোৰ কাম আছে যাওঁ দেই মই ন